কবিতা কবিতাটোৰ শিৰোনাম হৈছে মোৰ কলিজা লিখিছে ৰঞ্জন তায়ৰী মোৰ বেদনাৰ হৃদয়ৰে দৰিদ্ৰ ইজুৰুলা কৰা মোৰ আপোন ধৰণীৰ পৰা মোৰ হৃদয়ত দৌ খেলি বাঢ়ি উঠা নিঃশব্দ কিন্তু শব্দ সেই নিঃশব্দ প্ৰাণৰ ভাষাৰে থৈ যাওঁ জীৱনৰ ক্ষুদ্ৰ ইতিহাস হয় আজি শুক্ৰবাৰ খুলিলো মোৰ হৃদয় দুৱাৰ কিবা আহি কিবা যায় মোৰ নাই উপায় সেয়া মোৰ কলিজাৰ ভাষা মই একো নাজানো আপুনি বুজাই দিলেও নুবুজিম চাগে বুজিলেও কিবা যেন নাই নাই মোৰ হেঁপাহ আনৰ দৰে বহু ওপৰলৈ উৰা মাৰিবলৈ আনৰ খোজত খোজ নিবলৈ কিন্তু উৰিবলৈ দুখন ডেউকা ক'ত মই দলত টুকীয়া হৈ জ্ঞানত বিকাৰী শাস্ত্ৰত ৰুগীয়া হৈ শক্তি দুৰ্বল সেয়ে মই একো নাজানো বুজিও নুবুজো দিয়ে কোনে দুখন ডেউকা বহু দূৰলৈ উৰা মাৰিবলৈ ইয়াৰ লগতে আপোনালোকক বিনম্ৰ অনুৰোধ জনাওঁ যে ৰঞ্জন টাইম স্কিল নলেজ এণ্ড টেক ইউটিউব চেনেলটো এতিয়ালৈকে আপুনি দেখা নাই বা ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যেতিয়া মই ইণ্টাৰেষ্টিং ভিডিঅ' বা বঢ়িয়া ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম বন্দে মাতৰম